দেওবাৰে তিনিচুকীয়া নপুখুৰীস্থিত ঐতিহাসিক মৰুত নন্দন কানন প্ৰাংগণত পূৰ্বৰ পৰম্পৰা ধৰি ৰাখি সদৌ অসম মটক ছাত্ৰ সন্থা সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সপ্তম বাৰ্ষিক মটক বিহু দিনটোৰ কাৰ্যসূচী মটক জনগোষ্ঠীৰ সমূহ ৰাইজৰ লগতে তিনিচুকীয়াৰ বিভিন্ন ভাষা-ভাষী লোকে অতি উলহ মালহেৰে উদযাপন কৰা দেখা পৰিলক্ষিত হয়। দিনটোৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰম্পৰাগত মটক জনগোষ্ঠীৰ গছতলৰ বিহু, হুঁচৰি, কোলাবৰী নৃত্য, মটক জনগোষ্ঠীৰ সকলো সাংস্কৃতিক উপাদানসমূহ একত্ৰিত কৰি অতি খুব সুন্দৰকৈ বিহু উদযাপন কৰে। মটক জনগোষ্ঠীৰ তিনিচুকীয়া জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ডেকা গাভৰুৱে জাতীয় পৰম্পৰা মতে সম্পূৰ্ণ ৰীতি নীতিৰে এপাক বিহু নচা দেখা যায়। এই বিহুৰ কাৰ্যসূচীতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাও উপস্থিত থাকে। মটক বিহুক বহুত ধন্যবাদ দিছোঁ মোক ইমানলৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু এনেকুৱা বিহু মই আগতে দেখা নাছিলোঁ, এনেকুৱা এটা ইউনিক বিহু। এনে বিহু বুলি ক'লেতো আমি ভাবোঁ কি ষ্টেজত হ'ব বা বিহু হুঁচৰি, কিন্তু ইয়াত গছৰ তলত যি বেলেগ বেলেগ টিম হিচাপে বিহু কৰিছে বহুত বেছি ভাল লাগিছে। আৰু মই চেষ্টা কৰিছোঁ ভিডিঅ' বনাই পিনে ৰাইজক দেখাবলৈ যে মটক জনগোষ্ঠী ইমান ধুনীয়াকৈ ইউনিকভাৱে মটক বিহুখন পাতি আহিছে। আৰু একদম আদিম কালত যেনেকুৱা মানে আছিল বিহুটো গছৰ তলৰ পৰা আৰম্ভ হৈছিল, তো সেই গছৰ তলৰ বিহু পুনৰ গছৰ তলক লৈ আহিছে। তো তাৰ কাৰণে বহুত বহুত ভাল লাগিছে। থেংক ইউ। আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সমূহ বিষয়ববীয়াৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতি বছৰে মৰুত নন্দন কানন অৰ্থাৎ আমাৰ ঐতিহাসিক নপুখুৰীৰ প্ৰাংগণত পৰম্পৰাগতভাৱে মটক জনগোষ্ঠীৰ যি গছতলৰ বিহু, হুঁচৰি, কোলাবৰী নৃত্য, যিবিলাক আমাৰ সাংস্কৃতিক যিবিলাক উপাদান, সেই উপাদানসমূহক একত্ৰিত কৰি আমাৰ জনগোষ্ঠীটোৱে কি ধৰণে আমি বিহু উদযাপন কৰোঁ সকলোখিনি প্ৰদৰ্শন কৰিবৰ বাবে প্ৰতি বছৰ উদযাপন কৰি আহিছে। আৰু এই বছৰ সপ্তম বাৰ্ষিক হিচাপে নপুখুৰী প্ৰাংগণত মটক বিহু পুনৰবাৰ উদযাপন কৰা হৈছে। ইয়াতে আমাৰ বিভিন্ন প্ৰান্তৰ আমাৰ গছতলৰ বিহু, আমাৰ হুঁচৰি দল, আমাৰ কোলাবৰী নৃত্যৰ দল সকলোখিনি আহি ইতিমধ্যে উপস্থিত হৈছে। এই বিহুৰ থলীত আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, কিছু আমি শিল্পী আমি আমন্ত্ৰিত কৰিছোঁ, ইউটিউবাৰসকল আহিছে। আমি সকলোকে বিহুৰ লগ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনগোষ্ঠীটোৰ যিখিনি আমাৰ কৃষ্টি কলা আছে সেইবোৰ আমি বিশ্ব দৰবাৰলৈ, আমি বিভিন্ন প্ৰান্তত মটকসকলৰ যিখিনি সাংস্কৃতিক উপাদান, এই উপাদানসমূহ আমি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ব্যৱস্থা কৰিবৰ বাবে আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আৰু সমান্তৰালভাৱে আমাৰ কৃষ্টি সংস্কৃতিসমূহ আমি ধৰাই ৰাখি অসমীয়া জাতিটোক চহকী কৰাৰ ক্ষেত্ৰত মটকসকলৰ যিটো ভূমিকা, মটকসকলৰ যিখিনি অৱদান, সেই অৱদানৰ প্ৰতি আমি সদায় ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমাৰ কলা কৌশলীৰ ওচৰত আমি চিৰকৃতজ্ঞ। জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মই আমাৰ পূৰ্বপুৰুষৰ যিটো নিয়ম নীতি, সেই নিয়ম নীতিসমূহ আজিও সুচাৰুৰূপে পালন কৰি আমাক গৌৰৱান্বিত কৰি আহিছে। আৰু সমান্তৰালভাৱে এই কলা কৃষ্টিসমূহৰ ওপৰত ভিত্তি কৰি আমি চৰকাৰক বিভিন্ন ধৰণৰ দাবী দাবাসমূহ কৰি আহিছোঁ। 30খনমান গাঁও আমাৰ ইয়াতে সমবেত হৈছে। আৰু প্ৰত্যেকখন গাঁৱৰ পৰা অকল কেৱল মাত্ৰ কলা কৌশলী নহয়, জনসাধাৰণেও আহি আমাৰ এই বিহুখনত যি ধৰণে আমাক সহযোগিতা কৰি আমাক উৎসাহিত কৰিছে, তাৰ বাবে আমি প্ৰতিগৰাকী জনসাধাৰণৰ ওচৰত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, নিউজ টুডে অসম।